আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেল বেয়ান লোকেল ফাৰ্ম আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব দেই। চকলেট নহয় এইগাল ঘৰতে খাই নহবৰে না হ'ব দে চাকি গ'ল যেন নাই কিনবই লাগিব বিক্ৰী হ'ব 100 টকা 200 টকা বাইকটো থাকক দে বিক্ৰী ভাল হ'লে ভাল আছিল ৰাসো আহিল কাপোৰ চাপোৰ দিব লাগে বিক্ৰী বাতি ভাল হ'লে ভাল আছিল ৰাসো আহিল কাপোৰ চাপোৰ দোকানখন খুলিলো এতিয়া গ্ৰাহকে নাই অলপ বিক্ৰী হ'লে ভাল আছিল এই পানী আছে না নাই কা কি লাগে গাখীৰ লাগছিল 200 পেকেট এটা 200 পেকেট আছে ৰ গাখীৰটো বাকী হ'ব দে বাকি ৰ কি হ'ল ও এটা কথা জানা না তই কি গাখীৰৰ লগত এটা বস্তু ফ্ৰী আছি কি দিছে কি মোক কিয় মাৰলি কুত্তা ঠিক কিছু দেখা নাই যাত্ৰা এনে বাকী নিবা আহিছে পাই থ আৰু যা আকৌ যে আহে আকৌ তা পুৱাই বাকী লাগে ৰান্ধক নাই গাখীৰ মই দোকানতো নহয় যে তোক মই চাই যাম তোক আজি মই মানুহ লৈ আহিছোঁ যা এইকেইটাইও পুৱাই আহিব কেৰমখন মিলাব 10 টকা চিখৰ খাব নোৱাৰে দোকানখন দিছোঁ আৰু কিবা লাগছিল মোবাইল দাম দিব লাগিছিল এখন তই গেৰেজ পাইছা 2 বছৰ আগতে আছিল তেতিয়া নাহিলি আৰে আগতে আছিল কাৰণে 2 বছৰ আগত দিছিল এতিয়া নাই এতিয়া গেলামাল দোকান দিছোঁ বিক্ৰী নহ'ল গেৰেজৰ আৰে ইমান খঙাল হৈ কিয় কৈছে আপুনি এই পুৱাৰ পাই ময়ে জানো বহিৰ খাতাত লম্বা হৈ গৈছে হিচাপ আপোনাৰ দোকানত মাল নহয় গৈছে আপোনাৰ হেৰি প্ৰচেছ কিন্তু এনেকৈ ক'ব নালাগে ইয়াত ক'ত পাম জানো পাবি যা আগত যা কৈছে ক'ত পাম কৈ দিয়ক কিমান কিলোমিটাৰ 10 কিলোমিটাৰ গেলি পাবি যা 10 কিলোমিটাৰ ঠিক আছে ক'ৰ পাই যি আহে গেৰেজ পাইছি এখন মস্ত গেলামাল দোকানখনক মাথাটো নাই গৰম তাতে আৰু আহে মাথা বিহৰ টেবলেট লাগে আধা টকা কি লাগে কি হ'ল মাথা বিষ নেকি দেবচোন ব মালিচ দিবি কই দিবি আছে এই গটাই মাথাটো ভাল পাইছা না অলপ মাথাৰ বিষ কমছি না অলপ এতিয়া না লাগব নালগে গৈছে না পাই গৈছে না ছোৱালী বাচ্চা গেলামাল দোকানত দি মাথাৰ বিহৰ টেবলেট বিচৰি আহে মোৰে মাথা বিহে গেল হেই কণী আছে ৰ চাওঁ ৰ চাল্লা এটা বস্তু আহিল সেইটো আজি চেজ হ'ল তই নাই ভাই কি দোকান দিছা এতে কণী নাপে যাওঁ দে কণী নাই কি কিবা বেলেগ লৈ যায় বেলেগ নালগে মোক 5 টকা বিক্ৰী কৰিছে যা চাল্লা কি হ'ব মোৰো দোকানখন বন্ধ হৈ গ'ল দিম দিয়ক এটা 5 টকা এইটো 10 টকা ভাইটি দিয়ক এটা আৰু দিয়ক
বাপৰে 5 টকা বিক্ৰী হৈছে আজি হ'ব দে চালা হ'ব সাদা গুনি খাই সাদা আমার দেউতার আইতা খাই দিম হ্যাঁ দেউতার আইতা খাই নো পয়সা দি যা যা ওই 5 টাকা পামরো আর হ্যাঁ বিক্রি বাতি নাই না 10 টাকা তো 5 টাকা বলে হবে যা দি দি ইয়া দে 10 টাকা তো নিদিলা কি 10 টাকা নিলে ও ভাই ডগরি বিক্রি নিকি ডগরি তো মানুহ আজা কৰি আছে এ দেসু ব কম দে বা মানুহ ডগরি যাই আছে শুনচোন মোৰ কথাটো কি ইয়ে? দেখছ না হিচাপ হিচাপ কি বাকি না কি চব বাকি দোকানত মাল নহয় বেছি হয় নেকি তামাম বিক্রি হৈছে তোৰ আজি তই ক'ত গম পালি আই ৰাস্তাতে ডগরি গাড়ী চাইকেল তো দোকানৰে দাউৰে থৈছে দিম ডগরি গাড়ী আছে মোবিল বিচি এটাই কি ক দিছে এটা না আছে মাথাৰ বিহত টেবলেট বিচি মাথাৰ বি বেয়া মাছছো কথা ইটাকে এতিয়া মোৰ মাথাৰ বিহ উঠছি ভাই এ দোকান দিলাম নাই কি দোকান দিলাম নাই বিক্রি বার্তা একদম নাই এটা কাম কৰোছো কিবা চিনেমা চাংছো ক'ত? যাবি নতুন চিনেমা এখন আইছি বিক্রি নাই পয়সা পাতি নাই পকেটত পইচা আবুছো যাবি নাই কি দোকান 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 বন্ধ কৰোঁ ভাত ভাত খাম তো হোটেলত খাম হোটেলত দিছি কি কৰিবা বল, বল বল, দোকান বল, দোকান বল, 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 তলপ ৰ দে আও দে তালা মাত বল একদম নাই কি কৰবি কি কৰে এ হ'লেও কথা এটা আছে না ভাই মেছেজ মাৰি মাৰি পাগল হৈ গ'লো কিমান মেছেজ মাৰিম ঐ চেনিৰাম কোক যায় এ এটা কাম আছিলে কি কাম নাই দোকানী এটাক মাৰবা লাগিছিল কিয়া কি হৈছে মই বহুত দিনা মানে দোকানত গাখীৰ আনিব বাকী নেথাকে তোক বাকী নিদিলাক নিদিলাক। ক'ত দোকানী গেলামাল দোকানী এতিয়া কি কৰিবি তই তাক বজাব লাগব বজাম জল মই আছো তই কিয় টেনশ্যন লৈছ আজি কথা আছে চিনেমা চাবা অঁ দিব নেকি অঁ। মাৰিম জল আজি তাক টেনশ্যন নলবি মই আছো না দে 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 ঐ দোকান বন্ধ কৰি আহিছোঁ কিন্তু টিকেট নাপালি চাবি তো টেনচন বাই পেছে বিলাক আহিলে দেখাম তো যচোন য ঐ আহিবা ৰ নাই না কি এনতে ক'ত আহিবাৰ টাইম হৈছে ৰ মাতি আনকচোন একেটা নেকি অ গীতা মাতি মাতক অ অয়া কি হ'ল আৰু মোক কিয় বাকী নিদিলি হা হা দোকান